বন্ধুসকল আকাশক হেদিনা কোনোবাই হত্যা কৰি তেওঁ বেডৰুমতে পেলাই থৈ যায়। হত্যাকাণ্ডটো ভালকৈ তদন্ত কৰিবৰ কাৰণে আকাশৰ ঘৰত লগে লগে পুলিচ আহি উপস্থিত হয়। তেতিয়াই পুলিচ অহা দেখি আকাশৰ পত্নী ৰেখা আহি তাত উপস্থিত হয়। ৰেখা অহা দেখি পুলিচে প্ৰথমে ৰেখাক হত্যাকাণ্ডটোৰ ওপৰত কিছুমান কথা সোধে। তুমি মাৰ্ডাৰটো হওঁতে কি কৰি আছিলা আৰু এই সকলোবোৰ কেনেকৈ হ'ল এই বুলি সোধা তেতিয়া ৰেখাই কয়, মোৰ আৰু আকাশৰ কিছুমান ঘৰুৱা কথাত তৰ্কাতৰ্কি হোৱাত মই মোৰ মা ঘৰলৈ গুচি গৈছিলোঁ। আকাশৰ মৃত্যু হোৱাৰ খবৰটো পাই আকৌ লগে লগে ঘৰ আহি পাওঁ। তেওঁ কথা শুনি পুলিচে আকৌ ৰেখাক সুধিলে, তোমালোকৰ ঘৰত কিবা পাৰ্টি আয়োজন কৰিছিলা নেকি? পুলিচে তেনেকৈ সোধাত ৰেখাই কয়, হয়, মই আৰু আকাশে আজি দুয়ো মিলি পাৰ্টি কৰাৰ কথা আছিল। তেতিয়া আকৌ পুলিচে ৰেখাক সুধিলে, তোমালোক দুয়োজনে নে আৰু আন কোনোবা পাৰ্টিত আহি জড়িত হ'বলৈ আছিল? তেতিয়া ৰেখাই কয়, আমি দুয়োজনে পাৰ্টি কৰিব লৈছিলোঁ আৰু কোনো জড়িত হোৱা কথা নাছিল, কিন্তু কিছুমান ঘৰুৱা কথাৰ তৰ্কাতৰ্কিত আমাৰ কাজিয়া হৈছিল। ৰেখাৰ কথাখিনি শুনি পুলিচে শেষত ৰেখাকে গ্ৰেপ্তাৰ কৰি ল'লে। বন্ধুসকল, পুলিচে এইটো কিয় কৰিলে বাৰু? আপুনি এই পৰিস্থিতিটো ভালকৈ চাই এতিয়া ক'ব পাৰিবনে ৰেখাক কিয় গ্ৰেপ্তাৰ কৰি ল'লে? যদি আপুনি উত্তৰটো বিচাৰি পাইছে আমাক এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধুসকল, ৰেখাই কৈছিল আমি দুয়ো একেলগে পাৰ্টি কৰিব লৈছিলোঁ। যদি ৰেখা আৰু আকাশে দুয়ো পাৰ্টি কৰিব লৈছিল তেতিয়া তাত ড্ৰিংকৰ 2টা গ্লাছ থাকিব লাগিছিল, কিন্তু তাত 3টা ড্ৰিংকৰ গ্লাছ আছে। ইয়াৰ পৰাই গম পোৱা গ'ল যে তাত ৰেখা আৰু কোনোবা ব্যক্তি জড়িত হৈ আকাশক হত্যা কৰিছিল। এইটো পিছে মোৰহে মতামত আছিল। আপুনি কি ভাবে আমাক কমেণ্ট কৰি জনাই দিব। বলক আমাৰ পাছৰ পাজলৈ চাওঁ। বন্ধুসকল, এই ছবি দুখনে এটা ফলৰ নাম বুজাইছে। আপুনি উলিয়াব পাৰিব নেকি? চাওকচোন। বন্ধুসকল, ইয়াতে প্ৰথমে এটা পিন প্লাছ এটা এপল আছে আৰু এনেকৈ পিন প্লাছ এপল যোগ কৰি দিলে পাইনএপল হৈ যাব, অৰ্থাৎ মাটি কঁঠাল, যিটো এটা ফল হয়। বাৰু বলক আৰু এটা চাওঁ। বন্ধুসকল, এই ছবি দুখনৰ সমাধানত এটা ল'ৰাৰ নাম ওলাব। আপুনি উলিয়াব পাৰিব নেকি? চাওকচোন। বন্ধুসকল, ইয়াতে প্ৰথমে এটা জোন, যিটো ইংৰাজীত মুন, প্লাছ এটা নদী দ্বীপ আছে আৰু এনেকৈ মুন প্লাছ দ্বীপ যোগ কৰি দিলে দেখা পাব মন দ্বীপ হৈ গৈছে। পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক কমেণ্ট কৰি জনাই দিব। বলক পাছৰ পাজলৈ চাওঁ। বন্ধুসকল, এই ছবি দুখন দেখিবলৈ প্ৰায় একেই, কিন্তু ছবি দুখনৰ মাজত দুটামান পাৰ্থক্য আছে। আপুনি বিচাৰি উলিয়াব পাৰিব নেকি? চাওকচোন। বন্ধুসকল, পাৰ্থক্য কেইটা এইকেইটা। পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক কমেণ্ট কৰি জনাই দিব। বলক আমাৰ আজি বিশেষ বুদ্ধিৰ পাজলৈ চাওঁ। তাৰ আগতে আপুনি যদি আমাৰ আজিৰ এই ভিডিঅ'ত এতিয়ালৈকে এটা লাইক কৰা নাই, এতিয়া এটা লাইক কৰি দিয়ক। লগতে চেনেলটোকো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই যাব পাৰে। বাৰু বলক পাজলৈ চাওঁ। বন্ধুসকল, এই ছবিখনত আপোনালোকে 3গৰাকী গৰ্ভৱতী মহিলা দেখিব পাইছে, কিন্তু ইয়াৰে এগৰাকী মহিলা ইতিমধ্যে মৃত্যু হৈছে। পিছে আপুনি এই পৰিস্থিতিটোৰ লগতে ছবিখন ভালকৈ চাই ইয়াৰে মৃত মহিলাগৰাকীক বিচাৰি পাব নেকি? চাওকচোন। বন্ধুসকল, মই ভাবোঁ ইয়াত এই মহিলাগৰাকীৰ মৃত্যু হৈছে, কিয়নো এই মহিলাগৰাকীৰ মুখমণ্ডলত কিছুমান মাখি পৰি আছে। মাখি পৰি থকা স্বত্তেও এই মহিলাগৰাকীয়ে মাখিবোৰ খেদি দিয়া নাই। আমি সকলোৱে জানো যে মৃত প্ৰাণী বা গেলা পচা বস্তুৰ ওপৰত মাখিয়ে বেছিকৈ আমনি কৰে। পিছে আপুনি কি ভাবে আমাক কমেণ্ট কৰি জনাই দিব। বাৰু বলক আমাৰ আজি আপোনালোকলৈ থকা সাঁথৰটো চাওঁ। আহি থাকে গৈ থাকে, মাত কথা নাই, সুখৰ দুখৰ কথা আনে, এইটোনো কি কোৱাচোন ভাই। বন্ধুসকল, আপুনি যদি এই সাঁথৰটোৰ উত্তৰ জানে আমাক এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। আপুনি যদি শুদ্ধ উত্তৰ দিয়ে আমাৰ অহা ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে। বন্ধুসকল, এতিয়া সময় হ'ল আমাৰ যোৱাবাৰৰ পাজলৈ চোৱা। যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে ওপৰলৈ অসমৰ এখন ঠাইৰ নাম হোৱাকৈ আৰু তললৈ এটা প্ৰাকৃতিক সম্পদৰ নাম হোৱাকৈ খালী ঘৰকেইটা পূৰ কৰিব লাগে।
বন্ধুসকল আপুনি যদি ওপৰৰ খালী ঘৰকেইটাত এইকেইটা বৰ্ণ বহাই দিয়ে দেখিব এতিয়া অসমৰ এখন ঠাই নাম হোৱাকৈ শিৱসাগৰ হৈ গৈছে আৰু তললৈ যদি খালী ঘৰকেইটাত এইকেইটা বৰ্ণ বহাই দিয়ে দেখিব এটা প্ৰাকৃতিক সম্পদৰ নাম হোৱাকৈ শিলগুটি হৈ গৈছে আৰু এই পাজলটো শুদ্ধ উত্তৰ দিয়া কেইজনৰ নাম ক্ৰমে আছামিজ ফান উইথ ক্ৰেজি, ভূপেন কুমাৰ ডেকা, সঞ্জয় কলিতা, দীপাংকৰ দত্ত, ৰশ্মি ৰাজবংশী, আৰজি তেজপুৰীয়ান এণ্টাৰটেইনমেণ্ট, বিকি ডেকা, ঋতুপন চুতীয়া আৰু পলাশ ডেকা। শুদ্ধ উত্তৰ দিয়া আপোনালোকলৈ বহুত বেছি শুভেচ্ছা থাকিল। বাৰু বন্ধুসকল আজিলৈ এৰিছোঁ। লগ পাম এটা অন্য ভিডিঅ'ত। ধন্যবাদ।